হেল্ল' বন্ধুসকল, কি খবৰ? আজি মই এটা নতুন ব্লগ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। মোৰ লগত আছে অংকুল। আমি দুটা এতিয়া ফুৰিবলৈ যাম। লকডাউনৰ মাজতে দুটাই এপাক দি আহিমগৈ, নৈ কিনাৰৰ ফালে যাম। চ' ব্লগটো আপোনালোকৰ কাৰণে খুব ইণ্টাৰেষ্টিং হ'ব পাৰে। শেষলৈকে চাই থাকিব বুলি আশা থাকিলে। ব'লক ব্লগটো এতিয়া আৰম্ভ কৰোঁ। আপোনালোকে চাওক, অলপ ইয়াৰ পৰা এটা সুন্দৰ দৃশ্য দেখা পোৱা যায়। সৌ দূৰত পাহাৰ, এখন বহুত ডাঙৰ পথাৰ। ভাল লাগে ইয়ালৈ আহিলে। বন্ধুসকল, আপোনালোকে বাৰু সঁচাকৈ পেৰিছত থকা ইফিল টাৱাৰটো দেখিছেনে? যদি নাই দেখা চাই ল'ব পাৰে। আমাৰ ইয়াত বহুকেইটা ইফিল টাৱাৰ আছে। এইটো এটা ইফিল টাৱাৰ। কেনেকুৱা লাগিছে? সৌ দূৰত এটা, বহুত আছে। গোটেইখন আমাৰ পেৰিছখন ইয়াতে ভৰ্তি হৈ আছে। গোটেই পেৰিছৰ মাজে মাজে নহয়, আমাৰ গাঁৱৰ মাজে মাজে গৈ থাকোঁতে আমি বহুতকেইটা ইফিল টাৱাৰ আমি দেখিবলৈ পাওঁ। আচলতে এইকেইটা পকেটতে ইফিল টাৱাৰ নহয়, দেখি গম পাইছে চাগে নিশ্চয়। এইবোৰে ডাঙৰ ডাঙৰ লাইনৰ খুঁটাহে। এই ডাঙৰ খুঁটাকেইটাৰ বিষয়ে মোৰ লগতে কিবা এটা ক'ব বোলে। এইকেইটা কি হয় মই ইমান বিশেষ নাজানো, ই অলপ জানে মানে। কি হয় এইকেইটা? বৰ লাইন। আচ্ছা, এইটো নেপকৰ পৰা অহা লাইনটো হয়। ই অলপ জানে, এইবোৰ ঘূৰি ফুৰা যায় বেছিকৈ মোতকৈ। আমি দুটা আহি আছে। পাছফালে আপোনালোকে দেখিবলৈ পাইছে ট্ৰেক্টৰে কিবা মাটি পেলাই আছে। ৰাস্তাটো পকা ৰাস্তা যদিও দেখাত যেন কিবা নাই লগা। বাঁহৰ লিখা লাগিছে ন? বাঁহৰ বোলে, মাটিৰ লিখা আহিছে। মাটি পৰি অলপ ভিতৰুৱা জেগাৰ ৰাস্তাটো, তথাপি ভাল লাগিছে আহি। আগতে এইবোৰ বোকা ৰাস্তা, আগতে আমি এইটো ৰাস্তাত আহোঁতে গোটেই শাকো, এই ৰাস্তা কিনাৰে কিনাৰে শাকো দিয়া থাকে, গোটেই ৰাস্তাটো বোকা। কিন্তু এতিয়া তেনেকুৱা নহয়, এতিয়া টিপটপ বোকা বনাই পেলালে। ভাল লাগিছে এতিয়া, দেখিও ভাল লাগিছে জেগাখন। চাইকেলটো দূৰৰ কথা, খোজকাঢ়িবলৈকে দিগদাৰ হৈ যায়। এতিয়াতো একদম টিপটপ। বহুত দূৰ অহাৰ পিছত আমি অলপ ৰৈ লৈছোঁ। খুব গৰম পৰিছে, ভাগৰো লাগিছে। এতিয়া মই আপোনালোকক এটুকুৰা ঠাই দেখাম, কেনেকুৱা লাগিছে ক'বচোন। চাওকচোন ভালকৈ কেনেকুৱা লাগিছে। দূৰত সেইখন এখন নদী, দূৰলৈকে কি ধুনীয়া লাগিছে। আমি সেই নদীখনলৈকে যাম, আপোনালোকক দেখাম নদীখনক একদম ওচৰৰ পৰা কেনেকুৱা লাগে, কি কথা। একদম মজা লাগে। মই আগতে এবাৰ আহিছিলোঁ, ভাল লাগিছে। তো আজিও আপোনালোকক দেখাম, ব'লক গৈ থাকোঁ। আহি লগৰ এটা ঘৰৰ ওচৰত আছোঁ। চ' তাক এতিয়া চিঞৰিম, আছে বা নাই সি নাজানো, খবৰ দিয়া নাছিলোঁ, মনে মনে আহিছোঁ। সি থাকিলে ভাল লাগিব, তাৰ লগত আমি আগলৈ যাবলৈ পাৰিম। সি ধুনীয়াকৈ চিনি পায় জেগাবিলাক। ভৰত ৱা টিচুম হা এই খিতেতো বাইক কেইখন ষ্টেণ্ড কৰি লৈছোঁ দুটাই। বহু সময় লগৰটোৰ ঘৰত থকাৰ পিছত আমি এতিয়া বাৰীলৈ বুলি যাওঁ, নৈ কিনাৰলৈ। আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰোঁ। চাব ইয়াৰ দৃশ্য কেনেকুৱা লাগে আৰু কমেণ্ট কৰি জনাব। ফাইনেলি আহি আমি বহা এটা পাইছোঁহি। বহা মানে এই বাৰীৰ মাজত থাকে যে, ঘৰ এটা মানুহ চানুহ নাথাকে, কেতিয়াবা থাকেহি, তাক বহা বুলি কয়। বহাৰ এই কাষতে আমাৰ বাইককেইখন লেণ্ড কৰি লৈছোঁ। এইটো মই বহাটো লগৰ এটা কুঁহিয়াৰ এডাল পালেহি, খাবলৈ ল'লেই। এইজন আমাৰ পাবজি প্লেয়াৰ। ঘৰত হাই কৰি দিয়া। দেখিবলৈ পাইছে ইয়াৰ পৰিৱেশ।
কেনেকুৱা লাগিছে জনাবচোন। আৰু এটা বস্তু আছে ইয়াত, টিউবেলটো বৰ ওখ, লগত এইটো বৰিং বুলি কয়। ইয়াৰ পৰা পাইপ জইন দি পেলাই বাৰীত পানী দিয়া হয়। আহি থকা বহাটো লক, ইয়াতো লকডাউন হৈছে নেকি নাজানো, মানে আচল মানুহ ঘৰ নহয়, ইয়াৰ পেহীয়েকৰ ঘৰৰ বহা এইটো। গতিকে ইয়াৰ বাৰীলৈ আহিছোঁ আমি। বিলাহী লকডাউনত এনেকুৱা, কি ধুনীয়াকৈ কৰা বিলাহী খেতি এয়া। উপায় নাই, লকডাউনত চব বন্ধ, বজাৰ বন্ধ, গতিকে বিলাহীখিনিৰো এনেকুৱা হৈ গ'ল। আমি এতিয়া গোটেইকেইটাই বিলাহী বাচিম। বিলাহীবোৰ গছত বেয়া হৈ গৈছে। বেয়া হৈছে যদিও ভাল চাই দুটামান ঘৰলৈ লৈ যাম, খামগৈ। দুটামান নিনিয়ে বোলে, সৰহকৈ নিব। যিমান পাৰোঁ চাওঁ, ভাল বিলাহী কিমান পাওঁ উঠাব। আমি তেতিয়া বিলাহীখিনি এতিয়া ছিঙি লওঁ, তাৰপৰা আপোনালোকক দেখাই আছোঁ। ছিঙি পেলাই আপোনালোকক দেখাম বুলি কৈছিলোঁ নহয়, অলপ দেখাই দিছোঁ। ইয়াত প্ৰায় 5 কেজিমান বিলাহী আছে। আমাৰ দুটাৰ মাজত ভাগ হ'ব এতিয়া, সেইখিনি দুটাই ঘৰলৈ লৈ যাম। বিলাহীখিনি বাকী দিলোঁ হয়, আকৌ এতিয়া মই মোনাত ভৰাব লাগিব নহয়, ভৰাই লৈছোঁ। আমি এতিয়া আকৌ এখন বেলেগ বাৰীলৈ যাম, তাত কিবাকিবি পাওঁ নেকি চাওঁগৈ, পাব পাৰোঁ ঠিক নাই। আপোনালোকক অলপ দেখাই দিছোঁ ইয়াৰ পৰিৱেশ। খুব গৰম। আমি তিনিটা বাৰীৰ পৰা আহিলোঁ, আহি পেলাই এতিয়া পানী বিচাৰি যাওঁ। ইয়াত মানে পানী পাবলৈও অলপ দিগদাৰ। অলপ আগত বোলে টিউবেল এটা আছে, সি আমাক লৈ গৈছে। গোটেইকেইটা যাওঁ, পানী খাওঁগৈ। পানী খাই পেলাই আহি নৈ কিনাৰলৈ যাম। চাওঁ তাত আপোনালোকক কেনেকুৱা কি দেখাব পাৰোঁ নাজানো, কিন্তু যোৱাটোতো যামেই। খুব গৰম। সঁচাই আমি আজি বৰ কিবা নহা জেগাটোকলৈ আহিছোঁ যেন লাগিছে। আগতে তো চাইডে অহা নাই, এদিনো অহা নাই, আজি প্ৰথম আহিছোঁ। ভাল লাগিছে যদিও খুব গৰমটো। আমি আহিব লাগিছিলে আচলতে পাছবেলা, কিন্তু সোনকালে গুচি আহিলোঁ লগৰটোৰ লগত। তাৰপৰা আহি পেলাই এতিয়া এয়া আহি আছোঁ, দেখাই আছোঁ বলক। পানী এতিয়া আমি পানী খাম। ভাল লাগিছে সেইত, কি কৈছে তোপা ফটোকে মাৰি দিয়া বহি পিনি দেখোন। আচ্ছা, এইখিনিত আমি এতিয়া অলপ ফটো চটো মাৰি লওঁ, তাৰপৰা পানী খামগৈ। আমি আহিলোঁ এতিয়া, আপোনালোকক দেখাই আছোঁ সৰুটো এটা বহা। আমি আহি পেলাই যেনেকুৱা এটা বহাত আছিলোঁ, ঠিক এইটো এটা তেনেকুৱা বহা। নৈ কিনাৰৰ মাটিখিনিৰ কাৰণে এইটো এনেকুৱা দেখা পোৱা যায়। অংকলা বলক পানীটো খাই লওঁ। পানী খালোঁ, মুখখন অলপ ধুলোঁ, এতিয়া অলপ ভাল লাগিছে। বৰ পিয়াহ লাগি আছিলে, যিটো গৰম। সিহঁতি পানী খাই আছে, মই গুচি আহিলোঁ। আহি পেলাই গছজোপা ছাঁত অলপ বহোঁ বুলি ভাবিলোঁ। ভাগৰো লাগিছে দিয়কচোন, অলপ এতিয়া জিৰাই লওঁ। সিহঁতি অহালৈকে মই বহোঁ, তাৰপিছত আকৌ সিহঁতি য'ত লৈ যায় তালৈ যাম, আপোনালোকক দেখাম। বলক তেতিয়া মোৰ লগত এই জেগাটোকে চাই থাকক। আমি এতিয়া নদীলৈ যোৱা ৰাস্তাটো পাইছোঁহি, আপোনালোকক দেখাই আছোঁ। আহি পাই গ'লোঁ নৈ কিনাৰ। এবাৰ চাই লওক ধুনীয়াকৈ। শুকাই গ'ল ন মাজত বালি আছে। আপোনালোকক মই এটা ইয়াৰ চাৰিওকাষৰ পৰিৱেশটো এবাৰ দেখাই দিছোঁ। লগৰটোৱে বোলে নদীত নামে, তো তাৰ লগত আমিও যাওঁ। মই নানামিলেও আপোনালোকক দেখাম। মস্তি লাগিছে, কিন্তু গৰম তথাপিও ভাল লাগিছে।
কি মজা সেইদিনা আমি তলত গ'লে মইহে থাকি গৈছোঁ লগতে চাই মেলি দিলে এতিয়া ময়ো অলপ নামি গৈছোঁ মই এতিয়া পানীৰ মাজত আছোঁ চাৰিওফালে পানী ভাল লাগিছে খুব গৰম খালি দুপৰীয়া টাইমত আহিলোঁ যে নহ'লে আবেলি বা ৰাতিপুৱাহেঁতেন ভাল হ'লহেঁতেন ন বাৰু ৰাতিপুৱা টাইমত অহাহেঁতেন খুব ভাল লাগিলেহেঁতেন মানে ইমান গৰমটো নহয় এতিয়া বেলিটো পূৰা চকুতে পৰিছে দিগদাৰ হৈছে আৰু এইফালৰ পৰা দেখাবলৈ ক'লা ক'লা হৈ গৈছে ভৰিটো গোটেইটো ওলাই যাব চাবা মজা আৰু অলপ ওচৰলৈকে দিয়া পানীটো মজা লাগিছে এবাৰ ইয়ালৈ আহি চাব কেনেকুৱা লাগে গম পাই যাব ইয়াত থাকিয়ে কিবা এটা ভাল লাগে ইয়াৰ আপুনি চাৰিওফালে পৰিৱেশ চাওক দৈয়াংখন চাওক এইখন আচলতে দৈয়াং যিটো নেপকৰ পৰা অহা যিখন দৈয়াং সেই দৈয়াংখনত আছোঁ আমি এতিয়া বৰ্তমান ইয়াৰ পৰিৱেশ খুব ভাল গতিকে আপোনালোকক দেখুৱাম বুলি মই আজি ইয়ালৈ আহিলোঁ ভাবিলোঁ আপোনালোককো এবাৰ দেখাওঁ ইয়াৰ পৰিৱেশ মই আগতে ইয়ালৈ নাই অহা অলপ সিফালে গৈছোঁ তথাপিও মানে ভাবিলোঁ যে আপোনালোকক আজি অলপ দেখাই দিওঁ ইয়াৰ পৰিৱেশ চ' কেনেকুৱা পালে জনাবচোন ইয়াৰ পৰিৱেশ কেনেকুৱা লাগিছে এবাৰ জনাব ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো আপোনালোকৰ চাই ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বাই বাই